তেওঁ কাৰোতো তেজৰ আপোন নাছিল, কাৰো ধৰি লোৱা সকলোৰে ককায়েক নাছিলে, সকলোৰে খুৰাক মামাক নাছিল, সকলোকে লগো পোৱা নাই, কিন্তু সকলোৰে এটা জুবিন ষ্টৰী আছে, সকলোৰে জুবিন গাৰ্গৰ সৈতে এটা কাহিনী আছে। তুমি লগ পাইছা বা নাপাইছা, সি ফাৰ্ষ্ট হেণ্ড, ছেকেণ্ড হেণ্ড, প্ৰাইমাৰী, ছেকেণ্ডেৰী, টাৰ্চিয়াৰী, কিন্তু আছে, কেছেটৰ হ'লেও আছে। আৰু মই ভাবোঁ তাৰমানে আমাৰ প্ৰজন্মটোৰ আৰু অকণমান বেছি হ'ল। তোমালোক এতিয়া কিমান বয়স মই নাজানো বাৰু, মই 90 দশকৰ হয়তো, গতিকে মানে জুবিন দাই যেতিয়া তেওঁৰ সংগীতৰ যাত্ৰাটো আৰম্ভ কৰিছে তেতিয়া মোৰ জন্ম। গতিকে মই বুজা হোৱালৈকে তেওঁ এটা পৰ্যায়ত পাইছেগৈ, চিনি পায়। কিন্তু আমি সেই প্ৰজন্মৰ তফাতটোও দেখিছোঁ। তোমালোকে অথনি যে কথা পাতি আছিলোঁ, আমি আমাৰ দেউতাহঁতক তেওঁক অকণমান সমালোচনাৰ দৃষ্টিৰে চোৱাটোও দেখিছোঁ, আৰু আমি তেওঁক অদ্ভুত ধৰণে প্ৰাসংগিক পোৱাটোও ফিল কৰিছোঁ। গতিকে সেই মানুহজন কিন্তু অকল সংগীতত নাথাকিল। তেওঁৰ যিটো মই ক'লোঁ যে কাৰো আপোন নোহোৱাকেও যে তেওঁক যে এই যে সিদিনাখন মই ফুচকা খাব গৈছোঁ এই 3 দিনমান আগতে, মানুহটোৱে মোক দিছে তেওঁৰ চকু দুটা মোবাইলত। তাৰপিছত মই এনেকৈ চাইছোঁ কি বস্তু, সেই নিউজ চাই আছে। তাৰমানে মানুহবোৰ তাৰমানে এটা হেৰিত সোমাই গৈছে, আৰু যেতিয়ালৈকে এটা কি হৈছিল, সেই মানুহজনৰ সৈতে কি হৈছিল সেইটো এটা প্ৰত্যয়জনক উত্তৰ এটা নাপায় ৰাইজে, এইটো থাকিব যেন লাগিছে মোৰ। এটা অলপ তোমাৰ লষ্ট অন পাৰ্পাছ, অকণমান যেন কিবা এটা খেলি মেলি চবতে এটা মানে ডিছবেলেঞ্চ। মানুহবোৰ আছে কিন্তু নাই, কাম চবেই কৰি আছে দিয়াচোন, চাকৰিৰ মানুহ চাকৰিলৈ যাব লাগিব, উৎসাহ নাই, জীৱনী শক্তি এটা থাকে যে সেইটো নাই।